আর সবারে সবারে গাছডাল এখানে 12 বাজে বহুত ভাল লাগছে আইগে দেখো এখানে এইটো আছে গেট এই পাথর কিবা কিবা আকাশে মই দেখাই আছো ৰব এই আর এটা আৰু আছে উঠফাল লাগিব ৰ এটা মানে ইছে Hey dosto, welcome back to my Arman's blog shop my quarter sumoita moi pani ghat ইমান ধুনীয়া জায়গাত আছো মই অনুভৱত আছো বাপৰে মই ভাবা নাছিলো এনেকা জায়গাত আহিম বুলি তো কি আৰু ইয়াৰো তো আপোনালোকে ভিডিঅ'তে হেকলে চাই মোৰ লগত থাকিব আৰু আৰু মই সহযোগিতা কৰিব আৰু তো ঘৰৰ পৰা তো বলক আমি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰো এনেকা কৰি আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া মই আছোঁ বৰ্তমান জোৰত তিনিআলি আছোঁ আৰু কিবা কিবি কাম চলি আছে ব্ৰিজ হ'ব কিবা কিবি হ'ব আৰু ইয়াৰতো বলক মোৰ আৰু আছে মোৰ লগত জিতান চিৰাখানাতে গৈছিলোঁ দেখাই পাইছে জিতান ক'ত গৈছে ক'ত যাইছে ক'ত জেগাটোৰ নাম কি পানীখাতি তো পানীখাতি যাম আৰু বহুত কিবা কিবি কৰিম তো যিখিনি বাৰু সেইখিনি মানে সেয়া আৰু সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম চলো দোস্তো আমি একা বেকা রাস্তায় গৈ আছো চলো দোস্তো এতিয়া আমি ৰেল গেটটো পাৰ হ'লোঁ আৰু এইপিনে চাওকচোন নদী আছে এইপিনে নদী আছে এইটো এই গুৱাহাটীতে এনেকুৱা ঠাই আছে বাপৰে মানে পানী কমি গৈছে এতিয়া আৰু আৰু এইটো চাব পাৰে বাপৰে ৰাইট চাইডে চাব পাৰে সেউজীয়া পথাৰ মজা লাগিছে কিন্তু আগেনে বহুত ভাল লাগিল আৰু চাওকচোন এই মজা আৰু চাওকচোন ড্ৰাইভাৰ ইপানে আছে আৰু সেউজীয়া পথাৰ এইপিনে পাহাৰ চাহাৰ কিবা কিবি আছে দে আৰ আৰু এইপিনে চাওক গাড়ী চলি আছে আৰু এইপিনে সেউজীয়া পথাৰত যাই আছোঁ মানে ইয়াতে মানে খেতি কৰিব পাৰে বোলে মানুহ কিন্তু খেতিও কৰে বোলে মানুহ এনেকুৱা পথাৰত বাপৰে গুৱাহাটীতে এনেকুৱা জাগা আছে বাপৰে ভাবা নাছিলোঁ তো বলকচোন এতিয়া গাড়ীৰ পৰা নামি আহি কিনে পূৰা হিৰি কৰিলোঁ আৰু গাড়ীত কমচে কম 1 ঘণ্টা ৰখিছিলোঁ বাপৰে ইমান গৰমত গেলা গৰমত হিৰি নামি কিনে যিটো আৰু মই আছোঁ তো পানী এইখিনি জাগাটোৰ নাম আছিল পানীখাতি ন জাগাটোৰ নাম পানীখাতি আছিল
মানে খেতি মানে ইয়ে মানে স্পষ্ট নহয় আৰু ইয়ে আৰু আৰু ইয়ে এনেকুৱা কুদি কুদি পানী কাটাই পালোঁ মানে আৰু 10 মিনিট টাইম খোজ কাঢ়িব লাগিব এতিয়া যাই আছোঁ এই ৰাস্তাৰ মাজেদি বাপৰে যিদিন আৰু মই একলা যাই আছোঁ আৰু কি কৈ দিম পাই নাই আৰু মানে মানে প্ৰথমবাৰৰ কাৰণে আহিছোঁ প্ৰথম মানে জীৱনত প্ৰথম যিদিনা আৰু মই চিনি নাপাওঁ মানে ইয়ে আৰু কুদি চুদি আহোঁ আৰু চিনি নাপাওঁ বহুত মানে সুধিব লাগে ন পাই নাই চব সুধিব লগা হৈ গৈছে এতিয়া চিনি নাপাওঁ দুটাই আৰু নতুন মানুহ ন সেইটো কাৰণে চিনি নাপাওঁ পাহাৰ উঠি আছোঁ পাহাৰত মানে পাহাৰত তলত আছে হেৰি পাহাৰত উঠি কিনে তলত যাব লাগিব তাৰপিছতহে আমি নাজাৰা পাম বাট হেৰি পাম আৰু এটা কথা আছে কি যে বৰ্তমান যে হেৰি ভিডিঅ' বনাই আছোঁ সেইটো হ'ল মোবাইলটোৰ নাম হ'ল ভিভ' আৰু মেগা পিক্সেল হৈছে কিমান 50 মেগা ন কেমেৰা মিক্সাৰ হৈছে 50 মেগা কথা নাহে আৰু 50 মেগা আৰু মই ইমানকেইটা ভিডিঅ' বনালোঁ 29টা আৰু ইটো মোবাইলেৰে চব ভিডিঅ' বনাইছোঁ ইটো মোবাইলেৰে আৰু তো ব্লগচোন মোৰ লগসকলে বহুত ভিডিঅ' চাই থাকোঁ কথা নাহে এতিয়া আৰু পাহাৰত পেলাই ইমান 3 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ বাপৰে আৰু ফুল পাহ আৰু এতিয়া বাজে আপোনাৰ 3:25 হ'বৰে 3:25 আৰু তলপিনে নামি আছোঁ হ'ব পাৰে এইখিনি এয়া যিজন গৈছে আৰু মই নামি আছোঁ এইখিনি এইটো হৈছে গেট আৰু টিকট চিকট কাটি কিনে ভিতৰলৈ সোমাই আহিলোঁ এতিয়া টিকট কাটিব লাগে বাপৰে এইখিনি জেগাত টিকট মানে আৰু এইটো হৈছে পাথৰ আৰু মোবাইল পৰা যাব পাৰে এই চাওকচোন অকল পাথৰ আৰু এইটো হৈছে আপোনাৰ বাপৰে অকল পাহাৰৰ মাজে মাজে যাই আছোঁ ৰ'ব আৰু এইখিনি আৰু যেতিয়া এই লাহে ৰ পানীৰ মাজেদি কি মজা লাগিছে আৰু চবৰে গাছডাল একদম পাৰৰ মাজত বহুত ভাল লাগছে আহি কিনে জিদান আৰু আছে উঠফাল লাগিব ৰ জিদান ভাল লাগিল ন বহুত কিনে মজা লাগছে আৰু মানে চাওকচোন এইখানে বহুত মানে হেৰি নজৰা এইটো মানে আহিছে হেৰি এটা কাম কৰিব লাগিছিল কিন্তু নোৱাৰিলোঁ মানে কামটো মানে কি আছিল এতিয়া মানে গা ধুব আহিছিলোঁ কিন্তু গা ধুব নোৱাৰি এইটো বোলে বং গাদ্দা বোলে এইটো কাৰণে নোৱাৰি গা ধুব আৰু এই দাবি যায় ৰ ইমান হেৰিত আৰু জিতেন আছে জিতেন কিমান গাদ্দা আছে এতিয়া বহুত দোৱা আছে সেইটো কাৰণে মানে আমি ঘৰৰ পৰা আইডিয়া কৰিছোঁ হেৰি কৰিম গা ধুম বুলি ভাবিছিলোঁ কিন্তু গা ধুব নোৱাৰি মানে বহুত গাদ্দা এতিয়া যদি এবাৰ যদি মোবাইলটো পৰি যায় ন আজি শুনি পাৰছোঁ সিহঁতে আৰু শুনি লাগি যাব ৰ আৰু যিদিন অকল ফুৰি আছে এই জেগাটো মানে প্ৰথমবাৰ আহিছোঁ মোৰ হেৰি প্ৰথমবাৰ আহিছোঁ বহুত ভাল লাগিল আৰু আপোনালোকে আহিব এতিয়া ভাল লাগিব মানে আৰু এটা কথা যে এতিয়া মানে এইখিনি পাহাৰ মানে পাথৰ চাথৰ পৰা লোৱা হয় মানে পাথৰ চাথৰ আছে তাতে কিন্তু এতিয়া হেৰি পানী চানী পাথৰ মানে ডুবি যায় নেকি মানে পানী উঠে নেকি এতিয়া ডুবি যায় মন্দিৰৰ এইটো ডুবি যায় ন মানে ইমান ডুব ইমান প্ৰশ্ন আৰু মানুহ হেৰি কৰিছে আৰু পাথৰ কিবা আছে মই দেখাই আছোঁ ৰ'ব এই আৰু এতিয়া গণেশ আছে গণেশ এই চবৰে মানে ছবি আঁকাইছে গণেশ আৰু এই মজা লাগিল আৰু এইপিনে বলকচোন আৰু এইপিনে মানে ফুৰিবলৈ যাম আৰু মানুহে ইয়াতে মানে বহি মাছ মাৰিব পাৰে চাব পাৰে এইখিনি মাছ মাৰি আছে এইপিনে মাৰি আছে আৰু এইপিনে মাৰি আছে জিতেনে আৰু এইপিনেও আছে মাছ মাৰি এইপিনেও মানে এইপিনেও এইপিনে হেৰি আছে আৰু এইপিনে মাছ মাৰি আছে এইকাৰণে চাব পাৰে পানী ভাল লাগছে আৰু আকাশ চাওকচোন ধুনীয়া লাগছে কিন্তু আজি আহি কিনে এতিয়া আৰু মানুহ চানুহ আছে তাত আহিছে আৰু পানী আৰু চাওকচোন এইটো কিবা এতিয়া মানে বালি চালি পেলাই এই নাদাবে
আৰু এইপিনে আছে পানী ৰ'বচোন এই পানী আৰু এইখন চাওকচোন পূৰা হিৰি পূৰা মজা লাগছে আৰু এইখিনি জাগা বহুত মানে প্ৰথমবাৰ আহিছোঁ আৰু চাওকচোন আৰু এইপিনে আছে হিৰি পানী পানীটো গমেই পাইছে পানী আৰু ইয়াতে গা ধুব মানে পানী ফাইনেলি ভাবছিলোঁ যে হিৰি কৰিম গা চা ধুম বুলি ভাবছিলোঁ গা চুচু লৈ আহিছোঁ কিন্তু গা ধুব নোৱাৰি বোলে ইয়াতে আৰু হেৰি কি কৰিম আৰু ইয়াৰ আৰু ইফালে আছে পাহাৰ আৰু এই আৰু এই জিতেন আছে জিতেন কিবা আৰু এটা কথা কি চাওক মই মানে মোৰ মুখতে স্পষ্ট মানে কথা ওলোৱা নাই কাৰণটো কি কাৰণটো মানে কৈ আছোঁ মানে মুখত এইখিনি মানে পূৰা মানে যোৱা ৰাতি মানে পূৰা ফুলি গৈছিল মায়ে কিবা কিবি দিছে অলপ মানে ভাল পাইছোঁ সেইটো কাৰণে আজি আহিলোঁ ফুৰিবৰ কাৰণে আৰু চাওকচোন কিবা কিবি হৈছে আৰু ইয়াৰ তাত চাই থাকক একেলগে ভিডিঅ'টো আৰু এটা কথা কি এৰে ভাষা বুজি নাপায় কি কেনেকৈ কথা পাতি থাকে বুজি একো নাপাওঁ কিবা ইয়াং কিবা অলপ কিন্তু হেৰি বুজি নাপাওঁ চলো ঘৰ পে চলো এতিয়া আৰু মানে বহুত মানে চালোঁ আৰু এতিয়া যাব লাগে তো ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই